হাই এভৰিৱান আজি আমি জাতি জনজাতিসমূহৰ লগত সংগতি ৰাখি 10টা প্ৰশ্নৰ আলোচনা কৰিম এটো আমাৰ পাৰ্ট 1 হ'ব এৰ প্ৰথম প্ৰশ্নটো আছে আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰে এৰ অপচন গিটা দিয়া আছে তিৱা ৰাভা মিচিং কাৰ্বি আমি সকলোৱে জানো আলি আই লৃগাং মিচিং সকলৰ এটা পালন কৰা উৎসৱ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আহিলো ৰাভা সকলে কোনটো উৎসৱ পালন নকৰে ঠিক আছে পালন নকৰাটো সুধিছে তেতিয়া হলে আমি অপচন গিটা পঢ়ি চাও খকচি পূজা টুকুৰিয়া হাউনিয়া পূজা লিংখুনি পূজা ঠিক আছে ইয়াৰে হাউনিয়া পূজাটো কি হয় ৰাভা সকলে পালন নকৰে এটো সাধাৰণতে দেউৰী সকলেহে উদযাপন কৰা এটা উৎসৱ ঠিক আছে তেতিয়া হলে আমি তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ জুনবিল মেলা কোন জনগোষ্ঠীৰ বৈশিষ্ট্যপূৰ্ণ মেলা ঠিক আছে ইয়াত অপচন গিটা দিয়া আছে ৰাভা দেউৰী গাৰু তিৱা ইয়াৰে অপচন ডি তিৱাটো শুদ্ধ উত্তৰ হ'ব তিৱা সকলে জুনবিল মেলা পাতে আৰু আপোনালোকে ক'ব এটো কোন মাহত উদযাপন কৰে ঠিক আছে হেতু আপোনালোকৰ বাবে প্ৰশ্ন আৰু তাৰ পিছৰ প্ৰশ্ন মিচিং সকলে আহিন মহিয়া আহুধান চপুৱা পাছত পালন কৰা উৎসৱটো কি ঠিক আছে অপচন কেটা দিয়া আছে লেৱাটনা বিহু ফাৰকান্তি পৰাগ বা নৰাচিকা বিহু আৰু বানচুৱা ঠিক আছে ইয়াতে মিচিং সকলে আহিন মহিয়া আহুধান চপুৱাৰ পিছত কোনটো পালন কৰিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পৰাগ বা নৰাচিকা বিহু ঠিক আছে ইয়াৰ আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আছে 5 নম্বৰ কোৱেশ্চন হাছং পূজা কোন জনগোষ্ঠীয়ে পালন কৰে ঠিক আছে ইয়াতে অপচন গিটা দিয়া আছে ৰাভা মিচিং তেওৱা আৰু বড়ো ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাভা সকলে ঠিক আছে তাৰ পিছলৈ আহোঁ খেৰাই উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ঠিক আছে অপচন গিটা দিয়া আছে তিৱা বড়ো দেউৰী কাৰ্বি এতিয়া এই খেৰাই যোনটো উৎসৱ আছে এটো আমাৰ অপচন বি টো শুদ্ধ হ'ব বড়ো সকলে পালন কৰে ঠিক আছে তাৰ পিছলৈ আহোঁ 7 নম্বৰ বড়ো সকলৰ প্ৰধান জাতীয় উৎসৱ কি ঠিক আছে বড়ো সকলৰ প্ৰধান জাতীয় উৎসৱ বুলি ক'লে বৈশাগু হ'ব তাৰ পিছৰ প্ৰশ্ন কোনটো বড়ো সকলৰ নৃত্য নহয় ঠিক আছে ইয়াৰে অপচন কেটা দিয়া আছে দেওধনী মাইগাঁও নয় জঠা বাগুৰুম্বা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি জঠা হৈছে তাল নিচিনা এটা বাদ্যযন্ত্ৰ ঠিক আছে আৰু বাকি তিনিটাই হ'ল নৃত্য বড়ো সকলৰ নৃত্য ঠিক আছে আমি তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ কোনটো জনগোষ্ঠীৰ প্ৰধান উৎসৱ ওয়াংগালা ঠিক আছে কোনটো জনগোষ্ঠীৰ প্ৰধান উৎসৱ ওয়াংগালা ইয়াতে অপচন কেটা আছে কাৰ্বি তিৱা গাৰো আৰু ৰাভা ঠিক আছে এই ওয়াংগালাটো হৈছে গাৰো সকলৰ ঠিক আছে অপচন সি টো শুদ্ধ হ'ব গাৰো সকলৰ কি উৎসৱ ঠিক আছে আৰু আজি শেষৰ প্ৰশ্নটো আমি চাওঁ তিৱা সকলৰ পুৰুষে পৰিধান কৰা সাজপাৰ হ'ল ঠিক আছে ইয়াতে চাৰিটা অপচন আছে এই চাৰিটা ভিতৰত কোনটো শুদ্ধ হ'ব আটাইকেইটাই তিৱা সকলৰে পৰিধান কৰা সাজপাৰ কিন্তু এটাহে পুৰুষৰ আছে বাকি কেইটা মহিলাৰ বাবে ঠিক আছে ইয়াৰে তাগল ঠিক আছে তাগল অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব তাগল ঠিক আছে এই 10টা প্ৰশ্নৰ সৈতে আজি আমি বিদায় মাগিছো ইয়াৰ পিছৰ পাৰ্টটো আমি সোনকালে আগবঢ়াবলৈ চেষ্টা কৰিম ধন্যবাদ